সকলো বস্তু কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে দেখুওৱা হৈছে, কোনেও যাতে গাত পাতি নলয়। মাইনা পেণ্ট পিন্ধি এনেকৈ নৃত্য নকৰিবাহে, মোৰ কিবা কৰো কৰো লাগে। So hey guys, আশা কৰোঁ সকলো ঠিকে আছা। আজিৰ আমাৰ লগত আছে দুদুমণি, যাৰ নামেই খিৰুৱাৰ বস্তুৰ পৰা ষ্টাৰ্ট হয়। সি মানুহটো কেনেকুৱা হ'ব গম পাইছে। চ' টাইম ৱেষ্টিং নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Once you visit Assam, it stays with you forever. আচ্ছা দুদু, তই মতা নে মাইকী নে ইটো? মানে ৰাইজক এতিয়া মই যদি কৈ দিওঁ তই ইটো বুলি ন, বিশ্বাস কৰিবলৈ টান পাব ন। এতিয়া তোৰ নিজৰ মুখেৰে কৈ দেচোন তই কি হয়। গে ওৱান্স এগেইন তই এটা গে কচম ৰে, নিজৰ মুখে শলাগি দিলি যে বৰ ভাল পাইছোঁ। আৰু সেই সন্ধ্যাখন যে ল'ৰাটো লৈ গৈছিলি, ক'ত উঠাই লৈছিলি তই? মোক কৈছিলি যে তামোলৰ ঢুকুৱাত উঠাই পুৰা। समझ रहे हो समझ रहे हो ना? এনেই তোৰ শৰীৰটো কিমান পাৰ্চেণ্টমান বাৰু ছোৱালীৰ নিচিনা হৈ গ'ল? 90% অলৰেডি মাইকী হৈয়ে গ'ল। তই এই গে আমিবোৰ বাদকৈ আৰু কিবা জাননে বাৰু? আৰু কি জান তই? চাদৰৰ ফাকেৰে পেটডাল উলিয়াই লৈ কটি ভাঙাৰ বাহিৰেতো আৰু বেলেগ একো নাজান। হাততালি এটা হ'ব লাগে কিন্তু। তোৰ নিচিনা গে ৰোষ্টাৰটোৰ কাৰণে মই হাত তালি বাদ দে একোৱেই নেমাৰোঁ। আৰু তই সেই ঘণ্টাত কিমানকৈ ল তোৰ গাঁতৰ ফিজটো? আমাৰ ৰাইজক কৈ দে। 2000। তই এই গে আমিবোৰ কিয় কৰি থাক? তোৰ যদি এইবোৰ গে আমি কথা যদি গাৰ্লফ্ৰেণ্ডে গম পায় তোক কি কৰিব? তই এনেই বাৰু ভাবি চাইছ নাই বাৰু কি কৰিব তোক গাৰ্লফ্ৰেণ্ডে ফটো আমি কৰা? এইটো কি মতাৰ লগত মানে সংসাৰ কৰিবলৈ আহিছোঁ বুলি তোক বুকুত লাথ মাৰি বেলেগ মতাৰ লগত গুচি যাব। তহঁতৰ নিচিনাই ফাল্টু কেইটামানৰ কাৰণে গোটেই ইউটিউবটো গেলি আছে। এনেই ছোৱালী কেইজনী মানে নাচিবই নোৱাৰি, তেহেঁতৰ ভিডিঅ' আনি ৰ'ষ্টিং কৰিবি আৰু নিজৰ চৰিত্ৰ এফালে নিজে এটা গে। আৰু তই এইবোৰ কৰি পাৱ কি হে? মানে দিলটো পুৰা খুচ হৈ যায় চিৰিয়াছলি। পেট চাবলৈহে জন্ম হৈছিলোঁ। তই পেট চাবলৈ জন্ম হৈছিল নে কি চাবলৈ জন্ম হৈছিলি মই সেইটো নাজানো, কিন্তু এটা জানো তই গে আমি কৰিবলৈ জন্ম লৈছিলি। তই ইউটিউবত গে আমি কৰিয়ে আছ আৰু তই আগলৈও গে আমি কৰিয়ে থাকিবি, তই বন্ধ কেতিয়াও নকৰ। চ' গাইছ, আজিলৈ ভিডিঅ' ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা আৰু সকলোৱে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বাই বাই, জয় আই অসম।